উশাহৰ দৰে আপোন তুমি। মাত্ৰ 1 মিনিটত আপুনিও এনেকুৱা ধৰণৰ মিউজিক ভিডিঅ' বনাব পাৰিব AI যোগেদি। বলক ভিডিঅ'টো আমিও বনাওঁ। হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে। বলক বন্ধুসকল, তেনেহ'লে আমিও AIত এটা গান বনাওঁ। নদী মোৰ প্ৰথম ভালপোৱা যিদৰে গান এটা ওলাইছে, ট্ৰেণ্ডিঙত আছে ইনষ্টাগ্ৰাম, ফেচবুকত, ঠিক তেনেদৰে আমিও এটা গান উলিয়াম। আপুনিও এটা গান উলিয়াব পাৰে। আপোনাৰ যদি এটা গান ভাল আপুনি লিখিছে বা জানে, তেনেহ'লে আপুনিও এইটো বনাব পাৰে। বলক ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে গুগলত অ'পেন কৰি ল'ব। গুগল অ'পেন কৰি লোৱাৰ পিছত গুগল জেমিনাই বুলি চাৰ্চ কৰিব। গুগল জেমিনাই চাৰ্চ কৰাৰ পিছত এইটো ৱেবছাইট ওলাই পৰিব, গুগল জেমিনাই AI। তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত অকণমান ৰখিলৈ ইয়াত আহি যাব। আপোনালোকে ক্ৰিয়েট মিউজিক 3 নম্বৰত টিপিব। টিপি পেলাই আপোনালোকে ইয়াত মিউজিকটো চিলেক্ট কৰিব, যোনটো মিউজিক দিব বিচাৰে। আপোনালোকে ৰোমেণ্টিক মিউজিকটো চিলেক্ট কৰক, যিটো ৰোমেণ্টিক মিউজিক হয় সেইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে এতিয়া ইয়াত যিটো আপোনালোকৰ গানৰ কথাখিনি আছে সেইখিনি কপি কৰি থৈছোঁ মই। কপি কৰি আপলোড কৰি দিয়ক। আপোনালোকে নিজে লিখি পেলাই কপি কৰি পেলাই আপলোড কৰি দিয়ক। আপলোড কৰি দিয়াৰ পিছত ইয়াতে চেণ্ড কৰি দিয়ক। চেণ্ড কৰি দিয়াৰ পিছত অলপ সময় ৱেইটিং কৰক, 1 মিনিট 2 মিনিট ৱেইটিং কৰাৰ পিছত আপোনালোকৰ মিউজিকটো ৰেডি হৈ যাব। তো আপোনালোকেও যদি এনেকুৱা ধৰণৰ মিউজিক বনাব বিচাৰে তেনেহ'লে এনেকৈয়ে আপোনালোকে কৰিব পাৰে। তাৰপিছত মিউজিকটো ৰেডি হৈ যোৱাৰ পিছত আপোনালোকে শুনি চাব আপোনালোকৰ মিউজিকটো ছেম তেনেকুৱা হৈছে নাই যিটো আপোনালোকে ভাবিছে। তাৰপিছত আপোনালোকে ইয়াতে এটা অপশ্যন আছে, যিটো অপশ্যনত আপোনালোকে মিউজিকটো ডাউনলোড কৰি ল'ব পাৰে। ওপৰত এটা অপশ্যন আছে, সেই অপশ্যনটো দি এইটো 3 নম্বৰত ওপৰত 2 নম্বৰত অপশ্যনটো আছে, এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি মিউজিকটো ডাউনলোড কৰি ল'ব পাৰে। এনেকুৱা ট্ৰেণ্ডিং ভিডিঅ'বিলাক চাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, নতুনকৈ যদি আহিছে। আৰু এনেকুৱা ধৰণৰ মিউজিক ভিডিঅ' বনাই আপোনালোকে ইউটিউবত আপলোড কৰিব। বন্ধুসকল, আপোনালোকেও এনেকুৱা ধৰণৰ মিউজিক ভিডিঅ' বনাব পাৰে। আপোনালোকেও AI যোগেদি গান বনাব পাৰে আৰু আপোনালোকৰ যিখিনি কথা সেইখিনি আপলোড কৰি দিলেই হ'ল। তাৰপিছত আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব। এতিয়া বলক আমাৰ ভিডিঅ'টো বা গানটো কেনেকুৱা হ'ল শুনো আমাৰ গানটো। বলক। আপোনাৰ কথাখিনি শুনি বুকু মোৰ কঁপি উঠিল আজি। প্ৰিয়জনৰ আঁতৰি যোৱা হৃদয়ত এৰি গ'ল সুৰ ভাঙি। উশাহৰ দৰে আপোন তুমি এৰি গ'লা কেনেকৈ দূৰ। নীৰৱ ৰাতি সুধি ফুৰে ক'ত গ'ল সেই মৰম ভৰা সুৰ।